নমস্কাৰ সকলোকে। মই এয়া নামঘৰলৈ ওলাইছিলোঁ আৰু আজি যিহেতু শংকৰ উৎসৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি জন্মোৎসৱ আছিল, সেইকাৰণে মই দিনত এয়া ওলাইছিলোঁ। নামঘৰৰ ভিতৰতে মই বহি আছিলোঁ আৰু তাতে এয়া ইমান ধুনীয়া নাম হৈছিলে। এয়া নামঘৰৰ বাহিৰত এটা ধুনীয়া এনেকৈ হল ৰুম এটা বনাই থোৱা আছিলে অলৰেডি, আৰু এয়া আইসকল আৰু সকলোখিনি মানুহে বহি চাইছিলে, ভকত বৈষ্ণৱসকলে চাইছিলে আৰু ইমান যে ধুনীয়া লাগিছিলে নামখিনি। আমি গৈ পোৱা অলপ দেৰিয়ে হ'ল, তাৰ আগতে প্ৰসংগ হৈছিলে, নাম প্ৰসংগ হৈছিলে, তাৰপিছত ভাগৱত পাঠ হৈছিলে, তাৰপাছত এইখিনি নাম হৈছিলে, দিহানামো হৈছিলে মাইকী মানুহৰ আইসকলৰ, আৰু লাষ্টত প্ৰসাদ বিতৰণ হৈছিলে আৰু ভাত খুৱাইছিলে। বহুত ধুনীয়াকৈ খোৱা আয়োজন কৰিছিলে। আৰু যিহেতু সেইদিনা আছিলে দশমী, বিজয়া দশমী, আৰু একচুৱেলি আজি নৱমীও পৰিছিলে, আৰু নৱমী বিজয়া দশমী দুইটা একেদিনাই পৰিলে। সেইকাৰণে নৱমী পূজাৰ নিচিনাও লাগি আছিলে অকণমান, যদিও বিজয়া দশমী পৰিছিলে, মানে এডভান্সকৈ বিজয়া দশমী হৈ গ'ল। আৰু মই সেইকাৰণে অকণমান পাটৰ কাপোৰ এযোৰ পিন্ধি গৈছিলোঁ বাৰু, পূজাও চামগৈ বুলি। আৰু এয়া ভাতৰ এয়া ডাইনিং এটা হলো আছিলে, বহুত ধুনীয়া। আৰু এয়া ভাতৰ লগত আমাক ভাত, দালি, লাবৰা ভাজি আৰু কাবলি বুটৰ চানাৰ লগত এখন পনীৰ চব্জি আৰু আচাৰ আৰু টমেটো চচ এয়া দিছিলে। আৰু এইখিনি আইসকল বহি আছিলে, ভকত বৈষ্ণৱো আছিলে, খুব ধুনীয়া লাগিছিলে। এইটো হৈছে নামঘৰৰ ভিতৰখন, আৰু এয়া হৈছে বনোৱা এটা ঘৰ, ধুনীয়া। ভকত বৈষ্ণৱে ইয়াত বনায়ে আছে দিনটো। কালিও গৈছিলে, কালিও আমি গৈছিলোঁ বাৰু, আৰু আজিও গৈছিলোঁ দিনত। আৰু এইটো হৈছে বেচিন থকা ৰুম, আৰু এইটো হৈছে ডাইনিং ৰুম। অলৰেডি এইটো ডাইনিং ৰুম আগৰ পৰাই মানে নামঘৰৰ ভিতৰত আছিলে বেলেগকৈ। এইটো মানে যেতিয়া কিবা কিবি আয়োজন কৰে তাতেই ভাত খোৱা হয়। আৰু কালি খিচিৰি খুৱাইছিলে, লাবৰা ভাজি আৰু আচাৰৰ লগত, আৰু আজি ভাত খুৱাইছিলে। খুব ধুনীয়া হৈছিলে আইটেমখিনি খাই। আৰু এয়া আমি খাই বৈ আকৌ ওলাই আহিছিলোঁ, আকৌ পূজালৈও যাব লাগিব বুলি ওলাই আহিছিলোঁ। বাই বাই।